নমস্কাৰ ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল। ফ্ৰেণ্ডছ, আপুনি নিশ্চয় ডাৰ্ক ৱেব বা ডিপ ৱেবৰ কথা শুনিছে বা ছাৰ্ফেচ ৱেবৰ কথা শুনিছে। ডিপ ৱেব বা ডাৰ্ক ৱেব কি বস্তু, ডাৰ্ক ৱেবত কি কাম হয়, ডিপ ৱেবত কি কাম হয়, মানুহে কিয় ডাৰ্ক ৱেবত যাব নোৱাৰে। তো আজিৰ ভিডিঅ'টো সেই বিষয়ে আলোচনা কৰিম যে ডাৰ্ক ৱেব কি বস্তু, ডাৰ্ক ৱেবে কেনেকৈ কাম কৰে সেই বিষয়ে। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ইণ্টাৰনেট তিনি প্ৰকাৰৰ থাকে, মানে ইণ্টাৰনেটৰ গভীৰতাৰ ওপৰত ভিত্তি কৰি তাক তিনি প্ৰকাৰত ভাগ কৰা হৈছে। প্ৰথম ভাগত থাকে ছাৰ্ফেচ ৱেব, অৰ্থাৎ যিখিনি ছাৰ্ফেচত মানে প্ৰথমতে আহে, যেনে আপুনি বা মই গুগলত চাৰ্চ কৰিব পাৰোঁ, চাৰ্চ কৰিলে গুগল ইণ্ডেক্সত আহে বস্তুখিনি। তো সেইবিলাক হৈছে ছাৰ্ফেচ ৱেব। ছাৰ্ফেচ ৱেব যোনে সৰু ল'ৰাৰ পৰা একদম বুঢ়ালৈকে মানে সকলোৱে এইটো চাব পাৰে, ছাৰ্ফেচ ৱেবত যিবিলাক থাকে। আৰু পৃথিৱীৰ যিমান ইণ্টাৰনেট আছে সেই ইণ্টাৰনেটৰ মাত্ৰ 4%হে ছাৰ্ফেচ ৱেবত উপলব্ধ হয়, অৰ্থাৎ ছাৰ্ফেচ ৱেবত থাকে সেইখিনি। বাকী যিবিলাক 96% আছে সেইবিলাক ডিপ ৱেব আৰু ডাৰ্ক ৱেবত থাকে। তো ছাৰ্ফেচ ৱেব হ'ল সেইটো যিবিলাক গুগলত আহে বা অপেৰাত আহে, ইউচিত আহে সেইবিলাক। তাৰপিছত আহে কি ডিপ ৱেব। ডিপ ৱেব কি হয়, ছাৰ্ফেচ ৱেবতকৈ অলপমান মানে ভিতৰত, অৰ্থাৎ ছাৰ্ফেচ ৱেবতকৈ মানে অলপমান ভিতৰত হয়, মানে ডিপ ৱেবত যোনে যাব নোৱাৰে। ডিপ ৱেবত কোন যায়, ডিপ ৱেব একচুৱেলি ইলিগেল নহয়, ডিপ ৱেব লিগেল হয়। ছাৰ্ফেচ ৱেব লিগেল হয় আৰু ডিপ ৱেব লিগেলে হয়। কিন্তু কি হয়, ডিপ ৱেবত কি হয়, মানে কি কিছুমান ধৰক গভৰ্ণমেণ্টৰ ডকুমেণ্ট থাকে বা কিছুমান ডিফেন্সৰ যিবিলাক কামবিলাক চলে, তো সেই কিছুমান ডাটাবিলাক ৰাখে, ষ্ট'ৰ হয়। তো সেইবিলাক কি হয়, হেৰিত থাকে, ডিপ ৱেবত থাকে। তো ডিপ ৱেবত কি হয়, আপুনি চাব পাৰে ডিপ ৱেব, কিন্তু আপোনাৰ মানে স্পেচিয়েল লিংক এটা লাগিব, লিংকটোৰ দ্বাৰাহে আপুনি ডিপ ৱেবত যাব পাৰিব। আৰু তাৰ কাৰণে তাৰ এক্সেছ কৰিবৰ কাৰণে আপোনাক ID পাছৱৰ্ড সেইবিলাক লাগিব। তো যিবিলাক ID পাছৱৰ্ড বা সেইবিলাক থাকে, তো সেইবিলাক হৈছে ডিপ ৱেব। তো ডিপ ৱেবত যাব লাগিলে আপোনাক তাৰ কাৰণে ID আৰু পাছৱৰ্ড লাগিব। আৰু ডিপ ৱেব কোনে ইউজ কৰে, কিছুমান গভৰ্ণমেণ্ট এজেঞ্চি বা ডিফেন্সৰ কামত ইউজ কৰে বা কিছুমান মানে কোম্পানী ইউজ কৰিব পাৰে। তো মানে কি স্পেচিয়েল লিংকৰ দ্বাৰা তাত সোমাব পাৰি। তো তাৰ পিছত আহে যে ডিপ ৱেবৰ পিছত আহে ডাৰ্ক ৱেব। তো ডাৰ্ক ৱেব হৈছে ইণ্টাৰনেটৰ একদম তলত থকা লেয়াৰ, একদম মানে তলৰ লেয়াৰটো। তো সেইটোক ডাৰ্ক ৱেব বুলি কয়। ডাৰ্ক ৱেবত যিকোনো মানুহ যাব নোৱাৰে, আপুনি বা মই সেনেকৈ যাব নোৱাৰোঁ। তো এই গুগল বা অপেৰা মিনি বা এইবিলাক যিকোনো ব্ৰাউজাৰতে এইবিলাক খুলিব নোৱাৰি, তাৰ কাৰণে স্পেচিয়েল ব্ৰাউজাৰ এটা আছে, টৰ ব্ৰাউজাৰ বুলি। তো সেইটো ব্ৰাউজাৰৰ দ্বাৰাহে আপুনি ডাৰ্ক ৱেবত যাব পাৰে, ডাৰ্ক ৱেব এক্সেছ কৰিব পাৰে। কিন্তু ডাৰ্ক ৱেবৰ ভিতৰত মানে বহুত মানে ইলিগেল কাম কাজ হয়, ইলিগেলো হয়, লিগেলো হয় কিছুমান, কিন্তু ইলিগেল বেছি হয় তাত, যিহেতু তাত মানে এননিমাছ হৈ থাকিব পাৰি মানুহবিলাক। অৰ্থাৎ এননিমাছ মানে কি, মানে নিজৰ আইডেণ্টিটি লুকুৱাই ৰাখিব পাৰি, মানুহ গম নাপায় আৰু যে আপুনি কামটো কৰি আছে। তো তাত সেইকাৰণে ক্ৰিমিনেল এক্টিভিটিবিলাক হৈ থাকে, ক্ৰিমিনেল কাম কাজ হৈ থাকে, বস্তু বেচা কিনা, ড্ৰাগ স্মাগলাৰ, গান কিনা বেচা কৰা, বা তাৰপিছত হিটমেন হায়াৰ কৰা, হেকাৰ হায়াৰ কৰা, হেকাৰৰ গ্ৰুপ হায়াৰ কৰিব পাৰি। তাৰপিছত চাইল্ড পৰ্নোগ্ৰাফি, তাৰপিছত মানুহৰ অংগ প্ৰত্যংগ কিনা বেচা সেইবিলাক, আৰু হেকাৰৰটো ক'লোৱে। আৰু হিটমেন, তাৰপিছত আপুনি চুপাৰি দি বেলেগক ল'ব পাৰে যে মাৰিবৰ কাৰণে, মানে সেনেকুৱা ধৰণৰ কাম কাজ তাত হৈ থাকে। আৰু টেৰৰিষ্টবিলাকে তাত কথা বতৰাবিলাক মানে তেওঁলোকে ডাৰ্ক ৱেবৰ দ্বাৰা এইবিলাক আলোচনা কৰে, টেৰৰিষ্টবিলাকে। তো সেইকাৰণে মানে কি, যাতে মানুহে গম নাপায় আৰু গভৰ্ণমেণ্টৰ কোনোৱে যাতে গম নাপায়, সেইকাৰণে তেওঁলোকে ডাৰ্ক ৱেবৰ ইউজ কৰে। তো এতিয়া কথা হ'ল, যদি ডাৰ্ক ৱেব ইমান ইলিগেল হয়, কিছুমান লিগেল কামো হয় তাতে ডাৰ্ক ৱেবত, কিছুমান গভৰ্ণমেণ্টেও নিজাকৈ কিছুমান ৱেবছাইট তাতে ভিতৰত থৈ দিয়ে, ডাৰ্ক ৱেবৰ ভিতৰত থৈ দিয়ে, যাতে হ'লেও বেলেগ মানুহৰ পৰা যাতে সুৰক্ষিত কৰি ৰাখিব পাৰে বা হেকাৰৰ পৰা সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে। তো যদি মানে তাত কিন্তু ভালতকৈ বেয়া কাম বেছি হয়, ক্ৰিমিনেল এক্টিভিটি তাত বেছি হয়। তো ইমান যদি ক্ৰিমিনেল হয়, এইটো মানে কিয় মানে এইটো বন্ধ কৰিব নোৱাৰে চৰকাৰে, আৰু এইটো কিয় বনাইছিল, কোনে বনাইছিল? তো এইটো প্ৰথম বনাইছিল ইউনাইটেড ষ্টেটছৰ, আমেৰিকাত বনাইছিল। তেওঁলোকৰ মানে কি, ডিফেন্সৰ যিবিলাক মানুহ আছে, আৰ্মি বা তেনেকুৱা মানুহবিলাকৰ মানে কি, তেওঁলোকে মানে নৰ্মেল ইণ্টাৰনেটত তেওঁলোকে মানে এইটো ভাল পোৱা নাছিল, যে এইটো এটা ভাবিছিল যে মানে তেওঁলোকৰ যিবিলাক কাম কাজ চলি থাকে নৰ্মেল ৱেবছাইটত, নৰ্মেল ইণ্টাৰনেটত, তো সেইবিলাক ছিকিউৰ নহয় বুলি ভাবিছিল। তো নৰ্মেল ৱেবত যিহেতু ছিকিউৰ নহয় বুলি ভাবিছিল, তেতিয়া তেওঁলোকে কি কৰিলে, এইটো ডিপ ৱেব মানে কি, ডিপ ৱেবটো বনালে বহুত ভিতৰলৈ গৈ, তাত যাতে ছিকিউৰ হৈ থাকে বস্তুবিলাক। তো সেইকাৰণে ডিপ ৱেব বনালে। তো ডিপ ৱেবত কি কৰিছে, প্ৰথমতে আৰ্মিবিলাকে কাম কৰি আছিল, ইউনাইটেড ষ্টেটছৰ আৰ্মিবিলাকে কাম কৰি আছিল। আৰ্মিবিলাকে কাম কৰাৰ পিছত তেওঁলোকে কি হ'ল, তাৰপিছত চাইনা আৰু ৰাছিয়াৰ লগত তেওঁলোকে মানে কি, যাতে মানে কোনেও গম নোপোৱাকৈ যাতে তেওঁলোকে কণ্টেক্ট কৰিব পাৰে, মেছেজ কৰিব পাৰে, বা গভৰ্ণমেণ্টৰ লগত, চাইনিজ গভৰ্ণমেণ্টৰ লগত বা ৰাছিয়াৰ গভৰ্ণমেণ্টৰ লগত
বা সেনেকুৱাকৈ কিছুমান কাণ্ট্ৰিৰ লগত যাতে তেওঁলোকে বা নৰ্থ কোৰিয়া তেওঁলোকৰ লগত যাতে চিক্ৰেটলি কথা পাতিব পাৰে তাৰ কাৰণে মানে গভমেণ্টেই বনাইছিল এইটো গভমেণ্টে যাতে চিক্ৰেটলি কথা পাতিব পাৰে তাৰ কাৰণে তেওঁলোকে মানে এই যিটো ডাৰ্ক ৱেব বনাইছিল সেইটো ডাৰ্ক ৱেব মানে তেওঁলোকক দিলে নৰ্থ কোৰিয়া বা চাইনা তেওঁলোকক দিলে তো চাইনাত কি হ'ল লাহে লাহে এইটো বস্তু পাব্লিক হ'ল তো পাব্লিক হোৱাৰ পিছত সকলোৱে গম পালে তাৰপিছত সেনেকৈ মানে কি পাব্লিক হৈ বস্তুটো আৰু চবেই পোৱা হ'ল তো এতিয়া কি হয় মানে বহুতেই চবেই আৰু যিকোনো মানুহে আপুনিও যদি বিচাৰে আপুনিও পাৰিব ডাৰ্ক ৱেব আজিকালি চবেই মানে এক্সেছ কৰিব পাৰে মানে ভিতৰত যাব নোৱাৰে কিন্তু ডাৰ্ক ৱেবৰ মানে ওপৰৰ মানে কি যিখিনি যাব পাৰি সেইখিনিত মানে যাব পাৰে আৰু ডাৰ্ক ৱেবত কি হয় যিবিলাক বস্তু মানে আদান প্ৰদান হয় সেইবিলাক বিটকইনৰ যোগেদি হয় বিটকইনৰ বিষয়ে মই কৈ থৈ দিছোঁ এটা ভিডিঅ'ত তো বিটকইনৰ যোগেদি হয় সেইবিলাক আৰু তৰ বজাৰ কি হয় তৰ বজাৰ যদি আপুনি ইউজ কৰে তৰ বজাৰ একচুৱেলি চবেই ইউজ কৰিব পাৰে তৰ বজাৰ এইটো নৰ্মেল ৱেব ব্ৰাউজাৰৰ নিচিনাই কেৱল তাৰ ভিতৰত মানে কি ডাৰ্ক ৱেবত যাওঁতে তাত যাওঁতে সাৱধান হ'ব লাগে তো ডাৰ্ক ৱেবত একচুৱেলি চবেই যাব নোৱাৰে কিছুমান মানে কি স্পেচিয়েল লিংক থাকে সেই লিংকৰ পৰাহে যায় আপুনি তৰ বজাৰ ডাউনলোড দিলেও আপুনি বহুত বিচাৰিব লাগিব ডাৰ্ক ৱেবত যাবৰ কাৰণে তো ইমান সহজ নহয় ডাৰ্ক ৱেবত যোৱা তো তৰ বজাৰ কি হয় তাৰমানে তৰ বজাৰ কিয় ইউজ কৰে তো তৰ বজাৰ কি হয় তৰ বজাৰত আপুনি যেতিয়া তৰ বজাৰ যদি আপুনি দেখিছে তৰ বজাৰটো মানে এটা অনিয়ন ৰাউটাৰ বুলি কয় এইটোক মানে পিঁয়াজৰ নিচিনা মানে তাৰ লগতো তো পিঁয়াজৰ নিচিনা কিয় হ'ল একচুৱেলি কি হয় পিঁয়াজত যেনেকৈ তৰপ থাকে কাটাৰ পিছত মাজত যেতিয়া আপুনি কাটি দিয়ে পিঁয়াজটো তেতিয়া আপুনি তৰপ দেখা পায় তো তৰ বজাৰতো কি হয় মানে আপুনি VPN অৰ্থাৎ তাত বহুতকেইটা VPN কানেক্ট হৈ থাকে আপোনাৰ আইডেণ্টিটি তাত হাইড হৈ থাকে আৰু আপুনি এননিমাছ হৈ যিকোনো কাম কৰিব পাৰে আপোনাৰ মানে কি ৰিয়েল আইডেণ্টিটি কোনেও গম নাপায় তো IP এড্ৰেছ সকলোতে থাকে আপুনি নিশ্চয় গম পায় IP এড্ৰেছ কি তো সকলোৰ মানে কি কম্পিউটাৰ বা মোবাইলত যেতিয়া ইণ্টাৰনেট কানেক্ট হয় তেতিয়া IP এড্ৰেছ এটা আহি যায় তো সেই IP এড্ৰেছটো ট্ৰেক কৰি আপোনাৰ মানে লোকেশ্যন জানিব পাৰে কিন্তু যেতিয়া আপুনি তৰ বজাৰ ইউজ কৰিব তাত যেতিয়া আপুনি ইলিগেল কাম কৰিব বা তেনেকুৱা কিবা যদি কাম কৰিব বিচাৰে তেতিয়া কি হয় আপোনাৰ তৰ বজাৰত বহুতকেইটা VPN কানেক্ট হৈ আপোনাৰ IP এড্ৰেছবিলাক চেঞ্জ হৈ যায় তো আপোনাৰ ধৰক 5-6টা VPN একেলগে কানেক্ট হয় তো সেইকাৰণে এইটো এটা মানে লেয়াৰ টাইপৰ এটা লেয়াৰ এৰি এটা লেয়াৰ সেইকাৰণে তাৰ অনিয়নৰ লগত বুজাইছে আৰু পিঁয়াজৰ সেইকাৰণে চিম্বলটো থাকে তো সেইকাৰণে কি হয় ডাৰ্ক ৱেবত VPNবিলাক কানেক্ট হৈ আপোনাৰ আইডেণ্টিটিটো চেঞ্জ কৰি দিয়ে অৰ্থাৎ আপুনি যদি ইণ্ডিয়াৰ হয় আপোনাৰ ঠিকনাটো দেখাব আপোনাৰ IP নাম্বাৰটো দেখাব যে আপুনি আমেৰিকাত থকা বুলি দেখাব তেনেকুৱা ধৰণৰ মানে কি VPNৰ কাম কৰে তো আৰু এটা VPN সাপোজ কোনোবা যদি বেলেগ গভৰ্ণমেণ্টে পালে বা ডিফেন্সৰ কোনো মানুহ পালে তেতিয়া যদি আপোনাক ট্ৰেক কৰিব বিচাৰে তেতিয়া আপোনাৰ কি হয় IP এড্ৰেছটো আপুনি এটা VPN যিহেতু 6-7টামান থাকে গতিকে এটা VPNৰ দ্বাৰা আপুনি ৰাছিয়াত যাব তাৰপিছত ৰাছিয়াৰ পৰা আপোনাৰ আকৌ হয়তো ইটালী যাব ইটালীৰ পৰা জাৰ্মানীৰ পৰা গৈ ইউনাইটেড ষ্টেটছত আপোনাৰ মানে VPNটো কানেক্ট হয় তো তেতিয়া কি হয় প্ৰথমতে যেতিয়া আপোনাৰ ট্ৰেক কৰিব তেতিয়া প্ৰথমতে তেওঁলোকক দেখাব যে এইটো ইউনাইটেড ষ্টেটছত আছে বা আমেৰিকাত আছে তাৰপিছত আপোনাক দেখাব ইটালীত আছে জাৰ্মানীত আছে সেনেকৈ মানে ট্ৰেক কৰাটো ইমান সহজ নহয় সেইকাৰণে মানে তৰ বজাৰ ইউজ কৰে মানুহে তৰ বজাৰত কি হয় আপোনাৰ IP এড্ৰেছটো মানে 15 মিনিট বা 10 মিনিটৰ মূৰে এইটো চেঞ্জ হৈ থাকে আৰু ডাৰ্ক ৱেবত যিবিলাক লিংক থাকে মানে ৱেবছাইটৰ যিবিলাক লিংক থাকে তো সেই লিংকবিলাকো 3-4 দিনৰ মূৰে চেঞ্জ হৈ থাকে অৰ্থাৎ আপুনি যদি এটা লিংক আজি পালে 3 দিন পিছত সেইটো লিংকেৰে আপুনি সেইটো ৱেবছাইটত যাব নোৱাৰিব তো ডাৰ্ক ৱেবৰ কিছুমান মানে স্পেচিয়েল ৱেবছাইট কিছুমান আছে তো কিছুমান আছে যে এটা আছে ৰেড ৰুম বুলি আছে তো ৰেড ৰুম ৱেবছাইটত কি হয় মানে তাৰ ভিতৰত কি হয় মানে টেৰৰিষ্টবিলাকে কি কৰে তেওঁলোকে মানে তেওঁলোকৰ পইচাৰ কাৰণে টেৰৰিষ্টবিলাকৰ যিহেতু পইচাৰ বেলেগ মাধ্যম নাই তো তেওঁলোকে কি কৰে ডাৰ্ক ৰুম বুলি এটা ৱেবছাইট আছে সেই ডাৰ্ক ৰুমত কি কৰে মানে কিছুমান মানুহ আনি তাত টৰ্চাৰ কৰে শাস্তি দিয়ে মানে তেওঁলোকৰ হাত কাটিব মানে তেওঁলোকৰ কি হয় যিবিলাক মানুহে তাত চাব বিচাৰে লাইভ দেখাই তাতে ডাৰ্ক ৰুমত তো আপুনি যদি চাব বিচাৰে আপুনি তাত সোমাব পাৰে কিন্তু তাত সোমাব লাগিলে আপুনি বিটকইন দি সোমাব লাগিব আপোনাৰ $100 বা সেনেকুৱা বিটকইন হিচাপত যিখিনি লয় তেওঁলোকে তো সেই বিটকইন তেওঁলোকে ল'ব আৰু লৈ আপোনাৰ ID পাছৱৰ্ড দিব তেতিয়া আপুনি এক্সেছ কৰিব পাৰিব তাৰ ভিতৰত গৈ আপুনি লাইভ চাব পাৰিব তো সেইবিলাক কি কৰে যে তাত মানুহক মানে টৰ্চাৰ কৰে মানুহৰ চকু কাটি দিয়ে বা হাত কাটি দিয়ে তেনেকুৱাকৈ মানে বহুত কিবা কিনে আপুনি ভাবিব নোৱাৰিব এনেকুৱা কাম কৰে তাত তো সেইকাৰণে মানে ডাৰ্ক ৱেবত মানে যাব মানুহে নিদিয়ে আৰু যদি আপুনি ডাৰ্ক ৱেবত যায় তেতিয়াহ'লে আপুনি আপোনাৰ মোবাইলৰ বা আপোনাৰ মোবাইলতো নোৱাৰে আপোনাৰ যদি কম্পিউটাৰেৰে যায় তেতিয়া কম্পিউটাৰৰ আপুনি ৱেবকেমটো অফ ৰাখিব কয় কাৰণ কি হয় আপুনি যেতিয়া কিছুমান ৱেবছাইটত যাব তেতিয়া তেওঁলোকে কি কৰে আপোনাক ট্ৰেক কৰি আপোনাৰ মানে আপোনাৰ
লেপটপত বা কম্পিউটাৰত আপোনাৰ ভাইৰাছ পঠাই দিব পাৰে আৰু কম্পিউটাৰটো হেক কৰাৰ সম্ভাৱনা থাকে আৰু কিছুমানে কি কৰে যে আপোনাৰ তেওঁলোকৰ ৱেব কেমটো অন কৰি দিয়ে হেক কৰি আপোনাৰ ৱেব কেম হেক কৰি আপোনাৰ ডেস্কটপ হেক কৰি ৱেব কেম অন কৰে আৰু আপুনি কোন আপুনি কি কৰি আছে তো সেনেকুৱাকৈ কি হয় তেওঁলোকে চাই থাকিব পাৰে তো সেইকাৰণে এইটো অফ কৰি লোৱাৰ কথা কয় তো আৰু ডাৰ্ক ৰুমত সেনেকুৱা মানে ৰেড ৰুমত সেনেকুৱা কাম কাজ হয় তাৰপিছত আৰু আছে পাইৰেট বে বুলি এটা আছে পাইৰেট বেত কি হয় আপোনাৰ যেটো আপোনাৰ আছে সিনেমা সেইবিলাক কি হয় কপিৰাইটেড বা যিবিলাক এক্সেছ মানে আপুনি যদি খুলিব নোৱাৰে সাপোজ কিবা নতুন ফিল্ম আহিছে সেই ফিল্মখন আপুনি ৰিলিজ হোৱাৰ দিনাই 1 ঘণ্টা 2 ঘণ্টা পিছতে সিমান সময়তে আপুনি ডাউনলোড কৰিব পাৰিব পাইৰেট বেৰ পৰা কিন্তু তাত পইচা দিব লাগে একচুৱেলি পইচা দিয়াৰ পিছত আপুনি সেইটো ডাউনলোড কৰিব পাৰিব পাইৰেট বেৰ পৰা যদি ডাউনলোড কৰে আপুনি ফুল HD মুভি তাত পায় এইটো একচুৱেলি ক'ৰ পৰা পায় তেওঁলোকে এইটো গম নাপাওঁ কিন্তু তাত মানে কি সেইটো মানে তাৰে বেপাৰ চলে যে নতুনকৈ চিনেমাখন অহাৰ লগে লগে তাত আপলোড দিয়ে তো সেনেকুৱাকৈ পাইৰেট বে কাম কৰে আৰু সিল্ক ৰুট বুলি এটা আছে সিল্ক ৰুটত কি হয় ড্ৰাগছৰ কিনা বেচা হয় তো ড্ৰাগছ স্মাগলাৰবিলাক থাকে আপুনি যদি ড্ৰাগছ কিনে বা ড্ৰাগছ ল'ব বিচাৰে তেতিয়াহ'লে আপুনি তাৰ পৰা ল'ব পাৰে তো সেনেকুৱাকৈ মানে ড্ৰাগছৰ কিনা বেচা হয় তো আপুনি নাভাবিব যে ডাৰ্ক ৱেবত যোৱা ইমান সহজ বুলি কাৰণ ডাৰ্ক ৱেবত যাব লাগিলে আপুনি বহুত মানে কি কষ্ট কৰিব লাগে আৰু আপুনি নোৱাৰিব আপুনি যদি tor browser ইনষ্টল দিয়ে তেতিয়াও আপোনাৰ ইমান সহজ নহয় ডাৰ্ক ৱেবত যোৱা আৰু মোৰ যদি আপুনি যদি মই আপোনাক ডাৰ্ক ৱেবত যোৱাটো ৰিকমেণ্ড নকৰোঁ কাৰণ ডাৰ্ক ৱেবত বহুত ইলিগেল কাম হয় যদি আপুনি যাব পাৰে তাত কিছুমান ভাল বস্তু থাকে যেনে ফৰাম কিছুমান থাকে বা ফেচবুকৰে হওক বা বেলেগ আপুনি যদি টেকনিকেলৰ লগত জড়িত আপুনি গম পাব তো তাত কেনেকৈ মানে কি ফৰাম কিছুমান থাকে তো সেই ফৰামবিলাক চালে আপোনাৰ লাভ হ'ব যদি আপুনি টেকনিকেল লাইনত কাম কৰি ভাল পায় তেতিয়াহ'লে যদি আপুনি এনেই যাব বিচাৰে এনেই এইটো নোযোৱাটো ভাল কাৰণ কেতিয়া আপোনাৰ কি হয় একো পাত্তা নাই তাত আপোনাৰ চোৱাৰ লগে লগে হয়তো আপোনাৰ মোবাইল হেক বা আপোনাৰ কম্পিউটাৰটো হেক কৰি দিব বা আপোনাৰ বহুত কিবা কিবি হ'ব পাৰে আপুনি ভাবিব নোৱাৰা এনেকুৱা কিছুমান কাম হয় তাতে তো আপুনি তেনেকুৱাকৈ মানে কি ডাৰ্ক ৱেবত নাযাব যদি মই ৰিকমেণ্ড কৰিম আপোনাক নোযোৱাটো ভাল তো বস্তুখিনি আপুনি জানি থোৱা ভাল সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ কিন্তু আপুনি ডাৰ্ক ৱেবত যাব নিবিচাৰিব কাৰণ ডাৰ্ক ৱেবত বহুত মানে কি কেনেকৈ কি হয় আপুনি একো ধৰিব নোৱাৰিব হঠাতে আপোনাৰ কম্পিউটাৰ হেক কৰি দিব বা আপোনাৰ ফাইলবিলাক ডিলিট হৈ যাব পাৰে লেপটপৰ লোকেল ড্ৰাইভত থকা ফাইল ডিলিট হৈ যাব পাৰে বা তেওঁলোকে হেক কৰি ডিলিট কৰি দিব পাৰে বা ভাইৰাছ পঠাই দিব পাৰে আপোনাৰ লেপটপত যাৰ ফলত তেওঁলোকে মানে কি গোটেই লেপটপটো মানে মনিটৰ হৈ থাকিব আপুনি যিয়ে নকৰক লেপটপত বা কম্পিউটাৰত কিন্তু আপোনাৰ সেইটো মনিটৰ হৈ থাকিব যিহেতু মানে কি এইবিলাক বস্তুৰ বিষয়ে নাজানিলেও মানে প্ৰব্লেম হয় জানিলেও প্ৰব্লেম তো যেহেতু আপুনি নজনাকৈ থাকিলে হঠাতে যদি আপুনি কেতিয়াবা সোমাই যায় ডাৰ্ক ৱেবৰ চক্ৰত পৰি যায় তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম হ'ব পাৰে তো সেইকাৰণে মই আপোনাক জনাই থ'লোঁ কথাখিনি আৰু যদি আপুনি জানেতো ভালেই তো জানিলেও আপুনি সেইবিলাক ভিতৰত যাব চেষ্টা নকৰিব মই আপোনাক বাৰে বাৰে কৈ আছোঁ যে ডাৰ্ক ৱেবৰ ভিতৰত যাব চেষ্টা নকৰিব কাৰণ তাত বহুত মানে আপোনাক কৈছোঁৱে অলৰেডি কি কাম হয় তাত যদি আপুনি বিচাৰে মই ডাৰ্ক ৱেবত যোৱাটো বা ডাৰ্ক ৱেবত গৈ তাৰ মানে কি কেনেকৈ বস্তুবিলাক চলে কেনেকৈ আদান প্ৰদান হয় বিটকইন কেনেকৈ ট্ৰান্সফাৰ কৰে সেইবিলাক যদি আপুনি জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰক তো মই আপোনাৰ কাৰণে ভিডিঅ' লৈ আহিম ডাৰ্ক ৱেবত কেনেকৈ যাব পাৰি ডাৰ্ক ৱেবত একচুৱেলি মই কেনেকৈ যাব পাৰি নিশিকাওঁ তাৰ ভিতৰত কি হয় সেইখিনি মই দেখাব পাৰিম ওপৰৰ মানে কি একদম ভিতৰত নাযাওঁ তো যদি বিচাৰে আপুনি সেইখিনি কাৰণে যদি ভিডিঅ' অহাটো বিচাৰে আপুনি কমেণ্ট কৰক আৰু ভিডিঅ'টো লাইক কৰিব যদি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় ডাৰ্ক ৱেব কি বস্তু আৰু ডাৰ্ক ৱেবত যাতে কোনেও নাযায় সতৰ্ক হৈ থাকে তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব মই লগ পাম আপোনাক এটা নতুন ভিডিঅ'ত তেতিয়ালৈ গুড বাই